আজি হঠাৎ গুৰুত্বপূৰ্ণ বিষয় হৈ গ'ল নালিয়া। গুৰুত্বপূৰ্ণ বিষয় নালিয়া নালিয়া নালিয়া, চাৰিওফালে নালিয়া। কোন এই নালিয়া? নালিয়াই কাৰ কাৰ ঘৰত চুৰি কৰিছিল? নালিয়াই কিমানজনী বিয়া পাতিছিল? নালিয়াই কাৰ কাৰ গাড়ী চলাইছিল? নালিয়া ওচৰ চুবুৰীয়াৰ লগত কেনেকৈ কথা পাতিছিল? এইবোৰহে গুৰুত্বপূৰ্ণ। গুৰুত্বপূৰ্ণ এইটো নহয় জোনমণি ৰাভাৰ এক্সিডেণ্টৰ পাছত কোন কোন বিষয়াই আহি জোনমণিৰ ঘৰত তালাচী কৰিছিল আৰু তালাচী কৰি কি লৈ গৈছিল আৰু কাৰ পাৰ্মিশ্যনত ৰাতি জোনমণিৰ ঘৰলৈ আহিছিল। এইবোৰ গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল নালিয়াই মিছা কথা কৈছিল, নালিয়া এটা চোৰ আছিল। এইটোও গুৰুত্বপূৰ্ণ কথা নহয় এক্সিডেণ্টৰ পাছত জোনমণিৰ মোবাইল কেইটা ক'লৈ উৰি গ'ল, সেই ফোনকেইটালৈ কাৰ কাৰ ফোন আহিছিল, এইবোৰ গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল নালিয়াৰ ওচৰ চুবুৰীয়াৰ লগত ব্যৱহাৰ ভাল নাছিল, নালিয়াই মিছা কথা কৈছিল। এইটো গুৰুত্বপূৰ্ণ কথা নহয় জোনমণি ৰাভা সেইদিনা ৰাতি ক'লৈ ওলাই গৈছিল, কাৰ লগত গৈছিল, জোনমণি ৰাভাৰ মাতৃক ফোন কৰি কোৱা কথাবোৰত কিমান সত্যতা আছিল, এইবোৰ গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথা কোন? নালিয়াই মিছা কৈছিল। আজিৰ সময়ত ভালকৈ ভাবকচোন, এজন পুলিচ বিষয়াই যেতিয়াই বেয়া কাম কৰে তেওঁক বদলি কৰি দিয়া হয়। এজন বেয়া কাম কৰা মানুহক কিয় বদলি কৰা হয়? বদলি কৰাৰ যুক্তি ক'ত? যদি সঁচাকৈ তেওঁ বেয়া কাম কৰিছে তেওঁক চাকৰিৰ পৰা অব্যাহতি দিয়া প্ৰয়োজন। কাৰণ তেওঁ কি বেলেগ জেগাত গৈ শুদ্ধ হৈ যাব নেকি? বেলেগ জেগাত গৈও সেই কামেই কৰিব। কিন্তু এইবোৰ কথা গুৰুত্বপূৰ্ণ নহয়, এইবোৰ গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথা হ'ল নালিয়া। কোনোবাই বেয়া কাম কৰিছিল, নিউজত দেখাইছিল, হৈ গ'ল। কিন্তু আজিৰ সময়ত গুৰুত্বপূৰ্ণ কথা হ'ল নালিয়া। ই মহা মিছলীয়া, ই মিছা কথা কৈছিল। জোনমণি ৰাভা লাহে লাহে হেৰাই যাব, আন বহুবোৰ হেৰাই যোৱাৰ দৰে। এই ঘটনাটো এক্সিডেণ্ট আছিল নে হত্যাকাণ্ড লাহে লাহে হেৰাই যাব। কিন্তু আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হ'ল নালিয়াই মিছা কথা কৈছিল। জোনমণি ৰাভা ৰাতি ক'লৈ গৈছিল 12টা বজাত, কাৰ লগত গৈছিল, কিয় গৈছিল, কোন কোন জড়িত আছিল, আৰু এই ফোনটো কাৰ কাৰ ফোন আহিছিল, সেইবোৰহে গুৰুত্বপূৰ্ণ আছিল। কিন্তু এতিয়াৰ সময়ত গুৰুত্বপূৰ্ণ সেইবোৰ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল নালিয়াই কাৰ ঘৰত চুৰ কৰিছিল, কাৰ গাড়ী চলাইছিল, সি কেইজনী বিয়া পাতিছিল। অনুৰোধ কৰিছোঁ সকলোকে, এই কেছটো উচিত তদন্ত হ'ব। সকলোৱে যিমান পাৰে সহায় কৰক, কিন্তু ইছ্যুটো ডাইভাৰ্ট নকৰিব। মই এটাই আশা কৰিম, সকলোৱে জোনমণি ৰাভাৰ কেছটো সোনকালে সমাধান হ'বৰ কাৰণে সহায় কৰক। বিপথে কোনেও পৰিচালিত নকৰিব, তেতিয়াহে জোনমণি ৰাভাৰ আত্মাই শান্তি পাব। পুনৰ কৈছোঁ মই, কোন হয় নালিয়া? এই নালিয়া গুৰুত্বপূৰ্ণ নহয়, ই মিছা কৈছিল। ঠিক আছে, ইয়াৰ লগত কেছটোৰ কোনো সম্বন্ধই নাই। সম্বন্ধটো আছে মাত্ৰ জোনমণি ৰাভাৰ ফোনত, সম্বন্ধটো আছে জোনমণিৰ লগতে কাম কৰা সকলৰ লগত।